গুড মৰ্ণিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি যিহেতু বৃহস্পতিবাৰ, আজি কালী পূজা হয়, লগতে দীপন্দিতা, গতিকে আপোনালোকৰ আগত অলপ শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। চাওক এইফালে আমাৰ মায়ে চোতাল মুচি আছে। যিহেতু কালি অলপ মই মুচিলোঁ আৰু আধাখিনি থাকি গৈছিলে, সেইখিনি মায়ে আজি মুচি দিছে। আৰু এয়া গোটেই ঘৰ দুৱাৰ মুচি আজৰি। আজি এতিয়া কলগছ পুতিব লাগিব আৰু ভাইটিয়ে এতিয়া কলগছ আনিবলৈ যাব। যিহেতু আজি পদূলিমুখত চাওক, যিহেতু আজি পদূলিমুখত কলগছৰ পুলি ৰোৱা হয় আৰু ৰুই তাতে চাকি বন্তি জ্বলাই আমাৰ এই দীপন্দিতা কালী পূজা উৎসৱটো পালন কৰা হয়। গতিকে আপোনালোকে চাই থাকিব আগলৈ কি কৰোঁ। এয়া চাওক, আমাৰ কেশৱৰ পাপাই বেপাৰলৈ যাবলৈ ওলালে। এয়া চাওক, কল পুলি ৰেডি হৈ গ'ল ৰুবলৈ। এয়া চাওক, অলৰেডি আমাৰ গছ পুলি পুতি হৈ গ'ল। এইফালে এয়া চাওক, গছ পুলি পুতি হৈ গ'ল। এয়া মই চোতাল মুচিও হৈ গ'ল, গছ পুলি পুতিও হৈ গ'ল। এতিয়া এইফালে চাওক, এয়া এতিয়া প্ৰায় 5টা বাজিবলৈ হ'ল। মই এয়া চাকি বন্তি যোগাৰ কৰি ল'লোঁ। এতিয়া গধূলি হ'ল, এতিয়া যিহেতু পদূলিমুখত চাকি জ্বলাব লাগিব আৰু যিহেতু থাপনা আছে, থাপনাটো চাকি বন্তি জ্বলাব লাগিব আৰু পথাৰলৈ যাব লাগিব ধানৰ ওচৰত চাকি দিবলৈ। এইটো চাওক, আৰু এইফালে চাওক, আমাৰ দুৱাৰ মুখত কি ধুনীয়াকৈ লাইট জ্বলি আছে। এয়া চাওক, আমাৰ পদূলি মুখত কি ধুনীয়াকৈ লাইট জ্বলি আছে। এয়া চাওক, এইফালে এয়া চাওক, মই অলৰেডি চাকি দিলোঁহি কলৰ পুলিত আৰু এতিয়া কেইটামান লৈ আহোঁ ভিতৰৰ পৰা, আপোনালোকে চাই থাকিব। আনিলোঁ ভিতৰৰ পৰা আৰু এতিয়া যিখিনি বাকী আছে সেইখিনি দি লওঁ। হৈ গ'ল নহয় সমান হ'ল। ইয়াত নহয়, ইয়াতে দি দিওঁ। চাওক, মোৰ চাকি বন্তি জ্বলাই অলৰেডি হৈ গ'ল। হাঁহ চাওক, আজি আমি হাঁহটো খাবলৈ আনিছোঁ আৰু যিহেতু কিবা পূজা বা কিবা উৎসৱ হ'লে আমি হাঁহ কুকুৰা কিবা কিবি খাবলৈ অনা হয়েই আজি, গতিকে এই হাঁহটো খাব লাগিব। আৰু আপোনালোক সকলোলৈ দেৱালীৰ শুভেচ্ছা জনালোঁ আৰু মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম নতুন এটি ভিডিঅ'লৈ।